नमस्कार मैं अलका बरुवा नार्जारी है चारिद्वार मैं माने यूट्यूबत देखी सारर नंदी आयुर्वेदिक स्टोर माने मैं औषध एटा खाइसिलो गैस प्रब्लेम मैं माने भात पानी खाब नोवारिसिलो एतिया सारर औषध खाइ मैं बहुतखिनि ভাল पाइছো माने एनेके किमान दिনৰ পাছত ৰিজাল্ট মই ৰিজাল্টটো এসপ্তাহতে পাইছো স্যাৰ এনেকে সাৰৰ কি কো হয় সাৰৰ কি কো সাৰৰ পৰা খাই বহুত ভাল পাইছো আপোনালোকৰ যে তেনেকে প্ৰব্লেম হৈ আছে আপোনালোকে আহি খাব পাৰে হয় তো ভাল স্যার রেজাল্ট ভাল তো কেইদিন পাছত বলতে এসপ্তাহৰ পৰা গম পাই যায় তো কি হৈছিল আপোনাৰ বিষ স্যার এনেকা বিষ খাব জেৰাই কৰে এনেকা আৰু তেনেকৈ গেছ প্ৰব্লেম তেনেকৈ বহুত ৰোগী আছে এৰ কি কব আছে তো সাৰৰ কোন লোক পাব সাইডৰ ইয়া বালিপাৰাতে পাব স্যার হৰণবিল থাকে কেতিয়া পাব মাহত দুবাৰ পাব স্যার এইটো নাম্বাৰ দিয়া থাকিব এইটো হিচাপত কল কৰিলে গম পাই যাব ঠিক আছে মোৰ নাম সুব্ৰত নন্দী মোৰ বঙাইগাঁও ঘৰ মোৰ এটা ষ্ট'ৰ আছে আয়ুৰ্বেদিকৰ যেটো নাম হ'ল নন্দী আয়ুৰ্বেদিক ষ্ট'ৰ আজি 14 বছৰ হ'ল মই নন্দী আয়ুৰ্বেদিকত কাম কৰি আছো আর আমার যেটো প্রোডাক্ট এটো হল ডক্টর রমেশ পাটেল স্যারের হয় ডক্টর রমেশ পাটেল স্যার হল এমডি গোল্ড মেডেলিস্ট তার মহারাষ্ট্র সাতরাত অফিস আছে তার হসপিটাল আছে যেটো হসপিটাল আছে এই হসপিটালটোৰ নাম হল ধন্বন্তৰী হসপিটাল তার থ্রুতে আমি কাম কৰি আছো ডক্টর রমেশ পাটেল স্যার ইমিউনোলজিস্ট আর কার্ডিওলজিস্ট হয় তার আন্ডারতে কাজ কৰি আছো আমি 14 বছর কমপ্লিট কৰিলো আমার এখন মানে সাৰৰ লগত কাম কৰি পেলাই 14 বছৰ যেটো এক্সপেৰিয়েন্স এই 14 বছৰ এক্সপেৰিয়েন্সত মোৰ ইয়াতে গোল্ড ব্লাডাৰ ষ্টন কিডনি ষ্টন প্যাৰালাইসিস বাচ্চা নোহোৱা ছোৱালী মানুহৰ যিকোনো প্ৰবলেম লৰা মানুহৰ যিকোনো প্ৰবলেম মানে জ্বৰৰ পৰা ক্যান্সাৰ লৈকে মই ভিডিও ক্লিপস আপোনালোকক দেখাব পাৰিম উইথ ৰিপৰ্ট যেখন গোল্ড ব্লাডাৰ ষ্টন ভাল হৈছে উইথ ৰিপৰ্ট কিডনি ষ্টন যেটো ভাল হৈছে সৰু কেঁচুৱা বাচ্চা যিবিলাক মাত দিব নোৱাৰে এইবিলাক মাত দি আছে 3 মাহৰ ভিতৰত কমপ্লিট হৈছে কোৰ্সবিলাক কিছুমান পলিও যেবিলাক 3 মাহ 4 মাহৰ ভিতৰত টিটিএস দিয়ে তাৰ পিছত পলিও হৈ যায় সেইবিলাকো বহুত কেজন মই ভাল কৰিলো সেইগিলাৰ ভিডিও ক্লিপস আছে উইথ প্ৰুফ মানে ভিডিও ক্লিপসৰ প্ৰুফ দি পেলাই মই আপোনালোকক দেখাব পাৰিম ডায়ালিসিস পেশেন্ট যেবিলাক কিডনি বেয়া হৈ পেলাই ডায়ালিসিস কৰি আছিল এইবিলাক বহুত কেজন ভাল হ'ল মই হেতু আপোনালোকক ভিডিও থ্ৰু দিব পাৰিম পেয়ালেস খোজকাৰি আছে হেতু দিব পাৰিম লিভাৰ ড্যামেজ সৰাইছিস হৈছিল এটো ভাল নহব বুলি কোৱা পেশেন্টও ভাল হৈছে তাৰ পিছত ক্যান্সাৰ ব্ৰেষ্ট ক্যান্সাৰত আমি 99% ৰিজাল্ট দি আছো আজিকালি স্কুল ছোৱালী কলেজ পঢ়া ছোৱালী বা যিকোনো মানে যিমান মই পাইছো 99% আমি ব্ৰেষ্ট ক্যান্সাৰত ৰিজাল্ট পাইছো মই একচুয়ালি আজি আপোনালোকক মাধ্যমত জনাব খুজিছো মানে বহুত মানুহ তেনেকা ৰোগত ভুগি আছে বা বহুত ধৰণৰ মানুহ ওলাইছে তো এটো কমপ্লিট অৰ্গেনিক হয় ইয়াৰ হসপিটাল আছে ইয়াত হাজাৰো ডক্টৰ আছে মেন ওনাৰ ডক্টৰ ৰমেশ পাটেল মই আগতেও কলো তাৰ পৰিচয়টো দিলো তো নিৰ্ভয়ে এইখন ইউজ কৰিব পাৰে কমপ্লিট অৰ্গেনিক আয়ুৰ্বেদিক মেডিসিন হয় আর 99% রেজাল্ট মই দি আছো পাই আছে কিন্তু ইয়াৰ ভিতৰত খোৱা দোৱাৰ নিয়ম নীতি থাকে আৰু কিছু মাননীয় থাকে যেবিলাক মানিব লাগে নিজে গাইডনেস অলপ থাকে এইখিনি যদি ফুলফিল কৰে মানে খোৱা দোৱাবিলাক যদি নিয়ম মতো কৰে আৰু যেবিলাক নিয়ম নীতি গাইডলাইন দিম এই গাইডলাইনটো যদি মানে তেনেহলে এইখন মেডিসিন বহুত ভাল কাম কৰি আছে আর মই আজি 7 মাহ হল চাৰিদুৱাৰত আহি আছো বালিপাৰা ফৰেনবিন হোটেলত প্ৰত্যেক মাহত দুবাৰ বহুত মানুহ ইয়াৰ পৰা আহি আছে আমি একচুয়ালি বালিপাৰাত আহিছিলো ফাৰ্স্ট এই বাইদৰ পৰিচয় হয় বাইদই মোৰ হেডেত গৈছিল ষ্টৰত গৈছিল কিছুমান বেমাৰীৰ ক্ষেত্ৰত তাৰ পিছত এই বাইদক লগ পালো তো ইয়তৰ পৰা আপুনি ৰিভিউ ল'ব পাৰে এই বাইদও আছে তো ইয়তক সুধিব পাৰে আপোনালোকে যে ইয়তে কি বেমাৰ ভাল কৰিছে আৰু নিজে কি ইমপ্ৰুভমেন্ট পাইছে ইয়তক অলপ সুধি লওক আর মোৰ লগত এজন স্কুল টিচাৰ আমাৰ স্যাৰ আছে নেৰসন স্যাৰ মই নেৰসন স্যাৰৰ থ্ৰুত এইখনি জায়গাটো মানে হাইলাইট কৰি আছো যিকোনো ক্ষেত্ৰত এই নেৰসন স্যাৰক পাব মই নেৰসন স্যাৰৰ নাম্বাৰটো দি দিম বাহিৰৰ পৰা যিমান মানুহ পায় এই নেৰসন স্যাৰক মানে আমাৰ বালিপাৰা নিয়াৰেষ্ট যিমান মানুহ আছে বা লোৱাৰ আসাম আপাৰ আসামত যিমান মানুহ আছে ইয়তে যদি বালিপাৰাত কালেক্ট কৰিব খুজিছে চাৰিদুৱাৰত প্ৰডাক্টটো কালেক্ট কৰিব খুজিছে মেডিসিন ল'ব খুজিছে নেৰসন স্যাৰক কন্টাক্ট কৰিলে হ'ব তাৰ নাম্বাৰটো মই দি দিম ইয়াৰ সাইড ইফেক্ট একো নাই 100% অর্গেনিক হয়
100% লিগেল চাৰ্টিফিকেট আছে আৰু ইয়াত লেখা আছে জিঅ'মো ফ্ৰী, গ্লুকন ফ্ৰী, কেমিকেল ফ্ৰী। কোনো ধৰণৰ জিঅ'মো বা কেমিকেল নাই ইয়াতে। যাবৰ নাজানো নহয়, একচুৱেলি ড'ৰ টু ড'ৰ যোৱাটোতো সবার তাতে সম্ভৱ নহয়। এতিয়া কোনোবাই ডিব্ৰুগড়ৰ পৰা ফোন কৰিব, কোনোবাই তেজপুৰৰ পৰা ফোন কৰিব। ইহঁতৰ কাৰণে মই 100% কোৰিয়াৰ ছাৰ্ভিচ দিম। ইহঁতে নিজৰ লিগেল এড্ৰেছটো মোক দিব লাগে আৰু ফোন নাম্বাৰটো দিব লাগে। ফোনটো ৰেঞ্জত থাকে। DTDCৰ মাধ্যমত মোৰ বহুত জাগাত প্ৰডাক্ট গৈ আছে, মেডিচিন গৈ আছে। যিহঁতে ভাল পাই আছে আকৌ আহিব, মানে মোৰ তাতে আহিব। ধৰ চাপক ডিব্ৰুগড় বা হাইলাকান্দি এইফালৰ পৰা মানুহ আহে, তো ইহঁতে আপ এণ্ড ডাউন কৰাতে 5-6 হাজাৰ গুচি যায়। তো ইহঁতৰ কাৰণে কাৰ্বি আলঙৰ পৰা তো একবাৰ ফাৰ্ষ্ট টাইম মোক মিট কৰিব লাগে। নেক্সট টাইম মই কোৰিয়াৰৰ ব্যৱস্থা কৰি দিয়ে পঠাই দিয়ে কোৰিয়াৰত। ফাৰ্ষ্ট টাইম কিয় আহিব লাগে? কাৰণ তাৰ ৰিপৰ্টটো মই ডক্টৰ ছাৰৰ লগত কনচাল্ট কৰোঁ, মানুহটোক চাওঁ, তাৰ এডভাইচ ডক্টৰ ছাৰৰ এডভাইচ লৈ পেলাই মুলিবিলাক দি দিওঁ। নহ'লে কেতিয়াবা কোনোবাই এটা ৰিপৰ্ট পঠাব, এইটো ফেক হ'লে মই ফাঁচি যাম। যদি বহুত দেৰি হৈছে আৰু কিছুমানৰ শোল্ডাৰ লক হৈ যায়, উঠাব নোৱাৰে, হাত লক হৈ যায়, তো তেতিয়া মানে তথাপি মই যিমান পেচেণ্ট পাইছোঁ তাতে 80% ৰিজাল্ট মই দিছোঁ। 100 জনৰ ভিতৰত 80 জন ভাল হৈছে। এইখিনি মোৰ লগত ৰেকৰ্ড আছে। 4 বছৰ 5 বছৰ পেলাইছো ভাল হোৱা আছে। 100% নহ'লেও 70-80% ভাল হৈ আছে। মোৰ প্ৰপাৰ মেইন এড্ৰেছটো হ'ল বঙাইগাঁও প্ৰপাৰ টাউনতে, নতুনপাৰা। মোৰ ষ্ট'ৰৰ নাম হ'ল নন্দী আয়ুৰ্বেদিক ষ্ট'ৰ। মোৰ নাম্বাৰটো আপোনাক দি দিম, 8638003953। ছাৰ আপোনাৰ নাম্বাৰটো ক'ব। 7896950832। এইটো আপুনি লিখি দিলে হ'ল। অলপ বাইদেউহঁতৰ পৰাও ৰিভিউ ল'ব পাৰে। ইয়াৰ বাহিৰে ক'ব কোন বেলেগ ঠাইত আপোনাৰ নাই, বঙাইগাঁও আৰু বালিপাৰা হৰেণ বিলত এই ছাৰৰ লগত কণ্টেক্ট কৰি আহিলে হ'ল।